হাই এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। মোৰো খবৰ ভালেই বাৰু। আৰু আপোনালোকৰ ভাত হ'লনে? মই ভাত বনায়ে আছোঁ আৰু ভাত বনাই থাকোঁতে মই মানে ইনষ্টাগ্ৰামটো চাই আছিলোঁ, ভিডিঅ' চাই আছিলোঁ মানুহবিলাকৰ। কিমান ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে ন আজিকালি। তো ভিডিঅ' চাই থাকোঁতে এজন মানুহৰ ষ্টৰি দেখিলোঁ আৰু ষ্টৰিটো দেখি পেলাই ৰিপ্লাই কৰিবলৈ মন গ'ল। ষ্টৰিটো আছিলে এনেকুৱা যে फ्लर्टिंग स्किल ही ऐसा था कि जिस पे ट्राई किया वो मेरे से शादी करने के लिए सपने देखने लग गई। মানে কথাটোৰ মিনিংটো হৈছে যে সিটো তেওঁ চবৰে লগত টাইম পাছ কৰিছিলে, কিন্তু যাৰ লগত টাইম পাছ কৰিছিলে সিহঁত সকলোৱে বিয়াৰ সপোন দেখিছিলে তাৰ লগত। আৰু সেইটোক টেলেণ্টেড বুলি ক'ব নোৱাৰি, মাল্টি টেলেণ্টেড হ'ব লাগিব। কাৰণ এজনী ছোৱালীৰ জীৱনত গৈ এজনী ছোৱালীৰ লগত টাইম পাছ কৰা ফ্লাৰ্টিং কৰা সঁচাই ইমান ধুনীয়া স্কিলছ ন। সঁচাকৈ তাক চেলুট কৰিব মন গৈছে আজি। এজনী ছোৱালীয়ে যদি কোনোবা ল'ৰাক বিশ্বাস কৰে আৰু কোনোবা ল'ৰাৰ লগত ৰিলেশ্যনত থাকে, তো সেই বস্তুটোক ল'ৰাজনে ক'ব যে ফ্লাৰ্টিং স্কিল এনেকুৱা আছিলে মোৰ, যে সেইজনী ছোৱালী মোৰ লগত বিয়া হ'বলৈ পগলা হৈ গৈছিলে, এইজনী ছোৱালী মোৰ লগত পগলা। এনেকুৱা নহয় যে এইখন পৃথিৱীত ল'ৰা নাই, ঠিক আছে, এইখন পৃথিৱীত ল'ৰা বহুত আছে। পাৰ্থক্য এইটোৱে যে তোমাক তাই বহুত ভাল পাইছিলে, সেইকাৰণেহে তোমাৰ কাৰণে পগলা হৈছিলে বিয়া হ'বলৈ তোমাৰ লগত। আৰু কয় ন মানুহে যাক ভাল পোৱা হয় তাৰ কাৰণে মানুহ পগলা হৈ যায়। তুমিহে টাইম পাছ কৰিছিলা, সিপিনৰ পৰাতো টাইম পাছ কৰা নাছিলে ন। গতিকে নিজৰ ওপৰত ইমানে কনফিডেণ্ট নলগাবা যে তোমাৰ কাৰণে পগলা হৈ আছিলে। হৈছিলে, কাৰণ তোমাক বহুত ভাল বুলি ভাবিছিলে, তোমাৰ লগত গোটেই জীৱন থাকিব বিচাৰিছিলে। কিন্তু তাইতো জনা নাছিলে যে তুমিতো বাছ এটা ফ্লাৰ্ট হিচাপেহে লৈছিলা, টাইম পাছ হিচাপে। সঁচাকৈ তোমাৰ টাইম পাছ, তোমাৰ ফ্লাৰ্টিং স্কিলছ খুব ধুনীয়া। আৰু এনেকুৱা টেলেণ্টেড, মাল্টি টেলেণ্টেড মানুহ চাগে আমাৰ অসমত কমেই আছে, হয়নে? চ' নিজকে অকণমান কণ্ট্ৰলত ৰাখিবলৈ চেষ্টা কৰিবা। কাৰণ তোমাৰ এটা কথা, তোমাৰ এটা ষ্টৰিত মানুহৰ মনত বহুত দুখ লাগিব পাৰে, বহুত অশান্তি পাব পাৰে। তোমাৰতো ফ্লাৰ্টিঙে আছিলে ন, তোমাৰতো টাইম পাছ আছিলে, কিন্তু যিজনৰ লগত কৰিছিলা সেইজনে তোমাক বহুত ভাল পাইছিলে। তুমি তাইৰ লগত নাই, ঠিক আছে, তোমালোকৰ ৰিলেশ্যন নাই এতিয়া, কিন্তু এটলিষ্ট সেই ভাল যিজনী ছোৱালী তোমাক ভাল পাইছিলে তাইতো সন্মান কৰা অকণমান। আৰু যিমান পাৰা বেলেগৰ লগত, ছোৱালীৰ লগত টাইম পাছ নকৰিবা। কাৰণ তোমাৰ এটা টাইম পাছে মানুহৰ জীৱনটো ধ্বংস কৰি দিব পাৰে, এজনী ছোৱালীৰ লাইফ স্পইল কৰি দিব পাৰে। কাৰণ তুমি সপোন দেখুওৱা, সেইকাৰণেহে তাই সপোন দেখে। তাই নিজে সপোনে দেখে যে মই এইটোৰ লগত বিয়া হ'ম, সেইটোৰ লগত বিয়া হ'ম। তুমি সপোন দেখুৱাইছা, সেইকাৰণেহে তাই সপোন দেখিছে। এইটো কথা পাহৰি নাযাবা। আৰু যিটোক তুমি ফ্লাৰ্টিং স্কিলছ বুলি কৈ আছা, যদি তোমাৰ এই ফ্লাৰ্টিং স্কিলটোৰ কাৰণে এজনী ছোৱালী আত্মহত্যা কৰি দিয়ে, তেতিয়া তোমাৰ কেনেকুৱা লাগিব? ভাল লাগিব জানো? ঠিক আছে, তুমি টাইম পাছ কৰিছিলা, তোমাৰ লগতে ৰাখিবা সেইটো বস্তু। বেলেগক দেখুৱাবৰ কাৰণে ষ্টৰি নলগাবা। কাৰণ যিজনী তোমাক ভাল পায়, সঁচাকৈ মনৰ পৰা ভাল পায়, সেইজনীহে তোমাৰ লগত বিয়া হোৱাৰ সপোন দেখে। এনেকুৱা যে নহয় যে তুমি 10টাৰ লগত, তুমি 100টাৰ লগত ফ্লাৰ্ট কৰিছা, 100টাই তোমাৰ লগত বিয়া হ'ব চেষ্টা কৰিব। নহয়, তাৰ ভিতৰত এজনীয়ে থাকিব, 100জনী নহয়। আল্লাহ হাফিজ।